উপলক্ষে সকলোকে মোৰ হিয়া ভৰা মৰম, ভালপোৱা, চেনেহবোৰ সকলোকে যাচিলোঁ। আৰু লগতে যোন যেনেকৈ আছে, য'ত আছে, পৃথিৱীৰ আন কোনোবা বাহিৰে ভিতৰে সকলো যাতে কৃপা কৰক, ঈশ্বৰে মংগল কৰক আৰু ভাল কামত কাৰোৰ পৰা 10 টকা নলোৱাকৈ, নথকাকৈ মানুহবোৰ এনেকৈয়ে চলক। আজিকালি মানুহবোৰে বৰকৈ ঠগিবলৈ ধৰিছে। পইচাহে চিনি পায়, মানুহ চিনি নাপায়, ককাই ভাই চিনি পায়। সেই গতিকে মানুহবিলাকক নঠগি পেলাই সত্যটোহে আনিব লাগে। আৰু মৰিলে সদায় পইচাবিলাক লৈ যাব নোৱাৰে। মানুহবিলাকে ভুল বুজিছে, মানুহবিলাকে কেতিয়ানো বুজিব। গতিকে ঈশ্বৰে যেন সৎ পথত আনিবলৈ মানুহবিলাকক চেষ্টা কৰে। আৰু মা দেউতা, ভাই ভনী, ককাই ভাই সকলো ঈশ্বৰে কৃপা কৰক। আৰু হিয়া ভঙাৰ মৰম আপোনালোকক যাচিলোঁ। ধন্যবাদ। ৰঙালী বিহু এনজয় কৰক, উপভোগ কৰক। আৰু এইবাৰ বিহু তেনেকৈ নহ'ব, কাৰণ আমাৰ মাজত কোনোবা এজন নাইকিয়া, ঘৰত নাইকিয়া লাগিছে, নহয় জানো? গতিকে এইবাৰ বিৰাট দুখৰ পৰ্যায়। যি কি নহওক, তেওঁ য'তে থাকে ভালকৈ থাকিব, আমাৰ মাজত আকৌ আহিব। আমি ঈশ্বৰক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু জয় জগন্নাথ।